আমাৰ মাইকী মানুহবোৰ কিয় এনেকুৱা হয় বাৰু আপোনালোকৰ লগত হয়নে বাৰু এনেকুৱাকৈ জনাবচোন দেই মোক কমেণ্ট কৰি মানে ক'ৰবালৈ গ'লে মানে কাপোৰ এযোৰ বিচাৰি নাপাওঁ পিন্ধিবলৈ কি পিন্ধিম মানে বিচাৰি থাকোঁতে গুচি যায় গড্ৰেজত কাপোৰ ধেৰ থাকিব খালি আপুনি পিন্ধিবলৈহে কাপোৰ নাপায় বোলে আজি পিছে বিয়া এখন আছে ওচৰতে মানুহজনৰ লগৰ এজনৰ তো তাৰ কাৰণে ওলাইছোঁ তো তাৰ কাৰণে মানে মই পিন্ধিছোঁ মই কাপোৰ এযোৰ পোৱা নাই মই চাইছোঁ কি পিন্ধিম মানে লাষ্টতকৈ দুযোৰ বিচাৰি উলিয়ালোঁগৈ আৰু দুযোৰ ভিতৰতে কোনোবা এযোৰ পিন্ধিম বুলি আৰু কি হ'ল মই মানে বেছি ইমান চাদৰ মেখেলা পিন্ধা নহয় মোৰ ভাগৰ ক'ৰবালৈ গ'লেও মানে মই চুইজাৰ প্ৰায় পিন্ধোঁ ওচৰৰ গাঁৱৰ কিবা থাকিলেহে মই প্ৰায় চাদৰ মেখেলা পিন্ধিছোঁ আৰু ঘৰতো প্ৰায় মই মেক্সিয়ে পিন্ধি থাকোঁ এতিয়াহে মই এইকেইদিনহে মানে চাদৰ মেখেলা পিন্ধিছোঁ অলপমান মানে দেহা জন্ম হোৱাৰ পৰাই মানে মই মেক্সিয়ে পিন্ধি আছোঁ মেক্সিত অকণমান মানে কমফৰ্টেবল পাওঁ এইফালে মই ওলাই আছোঁ মানে চিম্পুলকৈ ওলাইছোঁ মই বেছি বৰ ইমান মেকআপ চেকআপ নকৰোঁ ইমান ভাল নাপাওঁ মেকআপ চেকআপ কৰি মেলি চিম্পুলকৈ অকণমান ক্ৰীম কম্পেক্ট মাস্কাৰা অকণ তেনেকৈ সানি ওলাইছোঁ এইফালে মই ওলাই মেলি ৰেডি হৈ গ'ল বাকী কেনেকুৱা লাগিছে মোক জনাবচোন দেই কমেণ্ট কৰি আৰু মোৰ আগফালৰ চুলিকেইডাল মোৰ টপা হৈ গৈ আছে বাৰু দেখিছেনে বাৰু